আহিছোঁ আহি পোৱাৰ লগে দেখিছোঁ অলপতে জুইটো জ্বলিছে দৰ্জাৰ বেৰৰ জুই আছিলে তো হঠাৎ আৰু 10 ছেকেণ্ডমানত আৰু পূৰা জ্বলি আৰু পূৰা খতম হৈ গ'ল ভাগ্য ভাল কোনো ভিতৰত মানুহ নাছিলে তাত মাইকী মানুহগৰাকীয়ে ছোৱালী এগৰাকী থাকে সিহঁতি বাহিৰত আছিলে আৰু কাৰো বেলেগ মানুহৰ একো হোৱা নাই কিন্তু ঘৰটো সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ গ'ল ফায়াৰ ব্ৰিগেড ফোন কৰা হ'ল কিন্তু ফায়াৰ ব্ৰিগেড আহি পাই মানে জুই ঘৰৰ কমপ্লিট জ্বলি শেষ হৈ গ'ল এটা চিলিণ্ডাৰ ব্ৰাষ্ট হৈছে নেকি এটা চিলিণ্ডাৰ আছিলে ঘৰৰ ভিতৰত মানে 5 মিনিটমান জুই জ্বলাৰ পিছত হঠাৎ চিলিণ্ডাৰটো বাষ্ট হৈছে বহুত জোৰ বাষ্ট হৈছে আৰু চিলিণ্ডাৰ হেৰি গৈ বহুত দূৰত গৈ পৰিছেগৈ জুইটো কেনেকৈ জ্বলিলে কেনেকৈ লাগিলে কেনেকৈ লাগিলে আমি দেখা নাই তথাপি শ্বৰ্ট চাৰ্কিট হৈ পিনি জুই লাগিছে বুলি শুনিলোঁ আৰু ঘৰৰ গৰাকীৰ নামটো কি জানে ঘৰৰ গৰাকীৰ নামটো নাজানো মাইকী মানুহ এগৰাকী আৰু তেখেতৰ জীয়েক থাকে তেওঁলোক এতিয়া বাহিৰত আছে এতিয়াও আহি পোৱাহি নাই ঘৰলৈ কোনো ক্ষয় ক্ষতি হোৱা নাই মানুহৰ কাৰো নাই মানুহৰ একো ক্ষতি হোৱা নাই ঘৰটো সম্পূৰ্ণ জ্বলি চাই হ'ব ঠিক আছে